হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আৰু ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰিছোঁ। আৰু ওচৰতে চলিহানগৰত মুকলি বিহু হৈছিলে, তাকে চাবলৈ আহিছোঁ আৰু আপোনালোককো ভিডিঅ'টো দেখাই যাম। আৰু কি কি হয় সকলো দেখাম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই যাব। বিহুৰ পৰা এয়া ওচৰতে থকা লিমাহঁতৰ ঘৰলৈ বুলি আহিলোঁ। আৰু লিমাহঁতৰ ঘৰত এয়া বিহু চাহ খাবলৈ লৈছোঁ। আৰু চাহ খাই থাকোঁতে ক'লে বোলে আমি ভাতো খাই যাব লাগে, সেয়ে সোনকাল হ'বৰ কাৰণে সকলোৱে লাগি ভাগি এয়া চব্জি কাটি লৈছোঁ। আৰু ইফালে লিমাই বনাবৰ কাৰণে ৰেডি কৰি লৈছে। আৰু বনাব এয়া চিকেন আছে, আৰু এইফালে মিক্স চব্জি ৰঙালাও, পটল আৰু বন্ধাকবি, আৰু আছিলে সৰু আলু। এইফালে চিকেন বনাবলৈ ৰেডি কৰিছে। আৰু এনেদৰে বনাই মেলি হৈ যোৱাৰ পাছত আমি সকলোৱে লগ লাগি এয়া খাবলৈ লৈছোঁ। এয়া দেখিছেনে, এতিয়া সকলোৱে বহি খাবলৈ লৈছোঁ। আৰু খাবলৈ সঁচাকৈ বহুত ভাল হৈছিলে। আৰু এনেদৰে বিহু সাজটো সকলোৱে লগ লাগি খাই বহুত ভাল লাগিলে। আৰু ইমান সোনকালে কম সময়ৰ ভিতৰতে ইমানখিনি আয়োজন কৰাৰ বাবে লিমাক থেংক ইউ। আৰু এইফালে বাচ্চা পাৰ্টীয়ে খাই হৈ যোৱাৰ পিছত এয়া দেখিছে সুন্দৰকৈ খেলি আছে। আৰু আমিও খাই মেলি বহি আছোঁ। আৰু সৰু বাচ্চাখিনিয়ে খেলিবলৈ পাই বহুত ভাল পাইছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।